কিবা খলিহৈ কেনেদৰে প্ৰস্তুত কৰে চাওঁ আহকচোন। এয়া মই সৰিয়হ গুড়িখিনি মিক্সিতে খুন্দি ল'লোঁ ভালদৰে। মিক্সিত খুন্দি লোৱাৰ পিছত এইফালে মই লৈছোঁ এয়া আমাৰ ঘৰত কলৰ পৰা যিটো খাৰ ওলায় পুৰি পেলাই সেইটো ৰস, আৰু এইফালে নিমখ, আৰু ইয়াতে মই শুকান কেঁচা জলকীয়া দুটা কাটি দিম পিচ পিচকৈ, আৰু এইফালে কলপাত লৈছোঁ বান্ধিবলৈ। চাই থাককচোন মই বাৰু খাৰলি বা খলিহৈ কেনেধৰণে প্ৰস্তুত কৰোঁ। এতিয়া মই কেঁচা জলকীয়া দুটা ইয়াতে সৰু সৰুকৈ কাটি দিম। মই কেঁচা জলকীয়া দি দিলোঁ, তাৰপিছত নিমখ দি দিলোঁ পৰিমাণে। এতিয়া মই এয়া খাৰ দি দিছোঁ। খাৰ দি মই এতিয়া সানি ল'ম। মই জোখমতে খাৰ দি যাম কিমান লাগে। এই খাৰটো আমাৰ ঘৰতে প্ৰস্তুত কৰা আছিলে। কলৰ গুড়িটো কাটি আনি ৰ'দত শুকুৱাই তাৰপৰা পুৰি যিখিনি ছাই ওলায় সেই ছাইখিনি পৰা আমাৰ ঘৰত খাৰ প্ৰস্তুত কৰে। চাই থাকিব, মই এতিয়া সানি লওঁ ভালদৰে। এতিয়া ইয়াত মোৰ ধুনীয়াকৈ মঠি লোৱা হৈ গ'ল খাৰখিনি দি, আৰু সেয়া চাম ঢিলাও হোৱা নাই টানো হোৱা নাই, এই ৰকমত ৰাখিছোঁ। ৰাখি এতিয়া মই কলপাতত বঢ়িয়াকৈ বান্ধি 3 দিনমানৰ পিছতহে খাব পৰা হ'ব। এতিয়া থৈ দিম। চাওঁ মই 2টা লাৰু কৰিলোঁ, এটা লাৰু যিহেতু বহুতখিনি হ'ব। এতিয়া আপোনালোকেও বনাই খাই চাব, খাই বহুত ভাল লাগে। মই খাই বহুত ভাল পাওঁ। আমাৰ এটা সৰিয়হ পোৱা নাযায়, মোক ঘৰৰ পৰা আনি দিছিলে সৰিয়হ, আৰু এইফালে কলপাতা ঘৰৰ পৰাই আনা। আমাৰ ঘৰৰ পৰা বহুত আহোঁতে কলপাতা লাগিছিল, তাৰে কলপাতা মই থৈ দিছিলোঁ এই খলিহৈখিনি বান্ধিবৰ বাবে। এতিয়া মই এনেকৈ দি ধুনীয়াকৈ মেৰিয়াই কলপাতা ৰছীডালে দিয়ে মই বান্ধি দিম, আৰু এইখনতো মই এইখিনি বান্ধি ল'ম। দি পেলাই ধুনীয়াকৈ বন্ধা হৈ গ'ল। এতিয়া মই ফ্ৰিজত ৰাখি দিম। চাওঁ এয়া কলপাতৰ ৰছীডালে দিয়ে মই বান্ধিছোঁ, হৈ গ'ল। 3 দিনমান পিছত মই এয়া খাব পৰা হ'ব।